তো নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি মই আপোনালোকক দেখুৱাম ষ্টিমাৰ কি হয় বা ষ্টিমাৰ কেনেকৈ ইউজ কৰে সেইটো বিষয়ে মই আপোনালোকক দেখুৱাম। ষ্টিমাৰনো কি সেইটো বিষয়ে মই আপোনালোকক প্ৰথমতে কৈ লৈছোঁ। ষ্টিমাৰ হৈছে ভাপ লোৱা এটা মেচিন হয়, যিটো ইলেক্ট্ৰিক হয়। এইটো ইলেক্ট্ৰিকৰ দ্বাৰা যোন মানে ভাপ ল'ব পাৰি আপোনালোকে, যোনটো গৰম ভাপ হয় সেই ভাপটো আপোনালোকে ল'ব পাৰিব। আৰু সেইটো আপোনালোকে মই কোনটো মেচিনৰ দ্বাৰা লৈছে সেইটো মই আপোনালোকক পোনপ্ৰথমে চিনাক্ত কৰি দিছোঁ। এইটো হৈছে ষ্টিমাৰ। তাৰ লগত এইখিনি গোটেইখিনি ছেটখিনি আহিছে, এইখিনিত 4টা পাৰ্ট আহিছে। সেই পাৰ্টকেইটা মই পোনপ্ৰথমে আপোনালোকক দেখাই লৈছোঁ। এইটো আহিছে, প্ৰথম আহিছে সৰু পাৰ্ট। এইটো দি আপোনালোকে নাকত এনেকৈ ল'ব পাৰিব, নাকত আপোনালোকে এনেকৈ ল'ব পাৰিব। আৰু এইটো এটা সৰু পাৰ্ট আহিছে, এইটো দি আপোনালোকে প্ৰথমতে পানীখিনি যোনখিনি পানী থাকিব নহয় সেইখিনি পানী আপোনালোকে গৰম কৰিব পাৰিব। আৰু এইটো হৈছে ডাঙৰ টাব। সেই ডাঙৰ টাবটো আপোনালোকে এনেকৈ মুখত দি পেলাই আপোনালোকে ইউজ কৰিব পাৰিব। আৰু ইয়াত আহিছে, এইটো হৈছে যোনখিনি পানীখিনি থাকিব, পানীখিনি হিট কৰিবৰ কাৰণে ইয়াত এটা হিট এলিমেণ্ট থাকিব। আৰু হিট এলিমেণ্টডালে পানীখিনি গৰম কৰিব আৰু এইফালেদি আপোনাৰ ভাপটো ওলাই আহিব। গতিকে এইখিনি বস্তু আছে, ইয়াত আপোনালোকে পানী এইটোত ভৰাব পাৰিব। এইটোৱে হৈছে ষ্টিমাৰ। ষ্টিমাৰটো আপোনালোকে যিহেতু এতিয়া কৰোণা চলি আছে, আপোনালোকে ভাপটো লোৱাটো অত্যন্ত প্ৰয়োজনীয় হয় মোৰ মতে। আৰু এইটো যিহেতু স্বাস্থ্যসন্মত হয়, গতিকে সকলো ডাক্তৰে এইটো পৰামৰ্শ কৰিছে যে আপোনালোকে ভাপ লওক। ভাপ ল'লে 5 মিনিটৰ পৰা 10 মিনিটৰ ভিতৰত আপোনালোকে ভাপ লওক। দিনটোত 3 বা 4 বাৰ আপোনালোকে তেনেকৈ ইউজ কৰক। আৰু সেইকাৰণে তেতিয়া আপোনালোকৰ জ্বৰ নহ'ব। গতিকে এইটো ষ্টিমাৰ হৈছে। ষ্টিমাৰটো আপোনালোকে ইউজ কেনেকৈ কৰিব? প্ৰথমতে ইয়াত আপোনালোকে যোনটো পানীৰ টাব আছে, সেই পানীৰ টাবটোত আপোনালোকে আধা পানী দিব। আধা পানী দি পেলাই আপোনালোকে ইয়াৰ যোনটো এটা হিটিং এলিমেণ্টডাল আছে এইডাল আপোনালোকে সেনেকৈ অফ কৰি দিব। অফ কৰি দিয়াৰ পিছত আপোনালোকে 5 পৰা 10 মিনিট সময় আপোনালোকে কাৰেণ্টত এইটো প্লাগ কৰি দিব। প্লাগ কৰি 5 পৰা 10 মিনিট সময় আপোনালোকে ৱেইট কৰিব। আৰু ৱেইট কৰাৰ পিছত আপোনালোকে এই কেপটো যে আছে, এই কেপটো আপোনালোকে ইয়াত লগাই থ'ব। যিহেতু সেইটো কেপটো লগাই থ'লে সোনকালে গৰম হ'ব। আৰু তাৰপিছত আপোনালোকে ব্যৱহাৰ কৰিলে এই বস্তুটো যোনটো আছে এইটো দি আপোনালোকে প্ৰথমতে কমকৈ ল'ব বিচাৰিলে এনেকৈ ল'ব পাৰিব, ইয়াত তেনেকৈ ল'ব পাৰিব। আৰু তাৰপিছত যদি আপোনালোকে অকণ বেছি বিচাৰে তেতিয়াহ'লে ইয়াৰ যোনটো এইটো টাব আছে, এই টাবটো আপোনালোকে লগাই পেলাই কমটি পৰিমাণে তেনেকৈ ল'ব পাৰিব। গতিকে এইটো হৈছে ষ্টিমাৰটো। ষ্টিমাৰ ইউজ আপোনালোকে সকলোৱে কৰিব। এইটো কিমান দাম মই সেইটো কৈ দিছোঁ। এইটোৰ দাম হৈছে 250 টকা। এইটো মই ফ্লিপকাৰ্টৰ পৰা আনিছিলোঁ। গতিকে মই ডেছক্ৰিপশ্যনত ইয়াৰ লিংক দিম, আপোনালোকে ব্যৱহাৰ কৰি চাব। এই ষ্টিমাৰটো ব্যৱহাৰ কৰি চাব। নহ'লে আপোনালোকে ঘৰুৱা প্ৰকাৰেও সেইটো ল'ব পাৰিব। এটা এলুমিনিয়াম পাতিত নহ'ব, আপোনালোকে এটা বাতিত গৰম পানীখিনি লৈ পেলাই আপোনালোকে শুঙিব পাৰিব। তেনেকৈও আপোনালোকে ইউজ কৰিব পাৰিব। নহ'লে আপোনালোকে ইলেক্ট্ৰিক যোনটো আছে এইটো আপোনালোকে ইউজ কৰিব পাৰিব। গতিকে আজিৰ ভিডিঅ'টো এইটোৱেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নাপাহৰিব। আজি আৰু এটা কথা কওঁ আপোনালোকক। আজি যিহেতু মোৰ 1K ছাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হ'ল, গতিকে মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগলৈও আপোনালোকে এনেদৰে মৰম দি যাব বুলি আশা থাকিল। ধন্যবাদ।